নমস্কাৰ ছাত্ৰ ছাত্ৰী তথা বন্ধুবৰ্গসকল, আপোনালোক সকলোকে আমাৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি পৰিমেয় সংখ্যা তথা ৰেচনেল নাম্বাৰৰ বিষয়ে আলোচনা কৰিম। পৰিমেয় সংখ্যানো কি তাৰ একেবাৰে বেছিক আলোচনাখিনি আজি হ'ব। আগৰ ভিডিঅ'টোত আমি অখণ্ড সংখ্যাৰ বেছিক আলোচনাখিনি কৰিছিলোঁ। যদি ভিডিঅ'টো চোৱা নাই তেন্তে নিশ্চয় চাই ল'ব। আমি আমাৰ ক্লাছসমূহত ক্লাছ 7, 8, 9, 10ৰ জেনেৰেল মেথমেটিক্স, 9 আৰু 10ৰ এডভান্স মেথমেটিক্স বিতংভাৱে আলোচনা কৰিম। তাত অনুশীলনী আৰু উদাহৰণৰ অংকসমূহ আৰু তাৰে সলিউশ্যনসমূহ আমি প্ৰতিদিনে আপোনালোকৰ ওচৰলৈ লৈ আহিম। লগতে বিজ্ঞান আৰু ইংৰাজী গ্ৰামাৰৰো বহু ভিডিঅ' আপোনালোকৰ ওচৰলৈ আমি লৈ আহিম। সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আমি এইখিনি নতুন শিক্ষাবৰ্ষৰ পৰা আৰম্ভ কৰিম, 26-27 শিক্ষাবৰ্ষত। সেইকাৰণে প্ৰতিটো ভিডিঅ' আমি ফেব্ৰুৱাৰীৰ পৰা ৰেগুলাৰভাৱে দিম। বৰ্তমান আমি প্ৰতিটো অধ্যায়ৰ একেবাৰে বেছিকখিনি আলোচনা কৰি আছোঁ। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কোনোবা ছাত্ৰ ছাত্ৰীক যদি প্ৰয়োজন হয় তেন্তে শ্বেয়াৰ কৰি দিব। তেন্তে আহক বেছি পলম নকৰি আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। পৰিমেয় সংখ্যা জনাৰ পূৰ্বে আমি স্বাভাৱিক সংখ্যা, যিবোৰ আৰম্ভ হয় 1ৰ পৰা 1, 2, 3, 4 এনেকৈ অসীমলৈ অৰ্থাৎ ইনফিনিটিলৈ আমি স্বাভাৱিক সংখ্যাৰ থোপটো পাওঁ। তাৰ পাছত আহে পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যাৰ থোপটো আৰম্ভ হয় 0ৰ পৰা 0, 1, 2, 3, 4 এনেকৈ অসীমলৈ আমি পূৰ্ণ সংখ্যাৰ থোপটো পাওঁ। তাৰে পাছত আহে অখণ্ড সংখ্যা। অখণ্ড সংখ্যাৰ থোপটো আমি ঋণাত্মক অখণ্ড সংখ্যাৰ 0 আৰু ধনাত্মক অখণ্ড সংখ্যাৰ থোপকেইটা মিলি পাওঁ। গতিকে আমি ধৰিলোঁ -3, -2, -1, 0, 1, 2, 3 এইফালেও যাব আমাৰ অসীমলৈ ধনাত্মকৰ দিশে, আৰু ঋণাত্মকৰ দিশেও আমি অসীমলৈ পাম। এইটো হৈছে অখণ্ড সংখ্যাৰ থোপ। এতিয়া আমি জানিব লাগে পৰিমেয় সংখ্যা অৰ্থাৎ ৰেচনেল নাম্বাৰ। পৰিমেয় সংখ্যা বুলিলে যিবোৰ সংখ্যা ভগ্নাংশত প্ৰকাশ কৰিব পাৰি সেইবোৰ সংখ্যা হ'ব। অৰ্থাৎ যিবোৰ সংখ্যা p/q আকাৰত প্ৰকাশ কৰিব পাৰি য'ত p আৰু q অখণ্ড সংখ্যা আৰু q শূন্য হ'ব নোৱাৰে, তেনে সংখ্যা পৰিমেয় সংখ্যা বোলে। যদি আমি উদাহৰণ চাওঁ 2/3, 4/6, 4/6টো কিন্তু আমি ইয়াৰ সৰু ভগ্নাংশলৈ নিব পাৰোঁ। অৰ্থাৎ 2ৰে 2টাকে কটা যাব, গতিকে আকৌ 2/3 হ'ব। 7/9, 11/6 ইত্যাদি। আমি পৰিমেয় সংখ্যাৰ সূত্ৰটোত পাইছোঁ যে কিউ শূন্য হ'ব নোৱাৰে। কাৰণ যদি কোনোবা এটা সংখ্যাক আমি শূন্যৰে হৰণ কৰিব যাওঁ তেন্তে আমি জানো ইয়াৰ এনচাৰ হয় অনিৰ্ণেয়, অৰ্থাৎ কোনো সংখ্যাকে শূন্যৰে হৰণ কৰিব নোৱাৰি। কিন্তু শূন্যক বেলেগ সংখ্যাৰে আমি হৰণ কৰিব পাৰোঁ, সেইকাৰণে হ'ব এইটো পৰিমেয় সংখ্যা হ'ব, কিন্তু এইটো পৰিমেয় সংখ্যা নহয়। এতিয়া মনত ৰাখিবা সকলো ভগ্নাংশই পৰিমেয় সংখ্যা। আমি উদাহৰণত পাইছিলোঁৱে তুমি যিয়ে ভগ্নাংশ নিলিখা কিয় সেই ভগ্নাংশটোৱে হ'ব আমাৰ পৰিমেয় সংখ্যা। তাৰ পাছত সকলো অখণ্ড সংখ্যাই পৰিমেয় সংখ্যা। যদি আমি -2 ধৰোঁ বা -9 ধৰোঁ, 9 ধৰোঁ, 12 ধৰোঁ, ইয়াৰ উদাহৰণ হিচাপে দিছোঁ, সকলোবোৰে হ'ব। এই সকলোবোৰে পৰিমেয় সংখ্যা হ'ব। কাৰণ আমি যিকোনো এটা সংখ্যা নিলিখোঁ কিয় তাৰ তলত আমি সদায় এটা 1 থকা বুলি ধৰিলোঁ, অৰ্থাৎ ইয়াক আমি ভগ্নাংশৰ ৰূপত প্ৰকাশ কৰিব পাৰিছোঁ। আৰু হৰটো ইয়াৰ শূন্য নহয়, গতিকে আমি প্ৰতিটো অখণ্ড সংখ্যাকে পৰিমেয় সংখ্যা বুলি ক'ব পাৰোঁ। শূন্যটো পৰিমেয় সংখ্যা হ'ব কাৰণ শূন্যটো
যদি অকলে আছে তেন্তে তাৰে তলতো আমি 1 থকা বুলি ধৰি ল'ব পাৰোঁ গতিকে 0 হয় গতিকে এইটো এটা পৰিমেয় সংখ্যা হ'ব পৰিমেয় সংখ্যাৰ কথা আলোচনা কৰি থাকিলে আৰু এটা টাৰ্ম আহে সমতুল্য পৰিমেয় সংখ্যা যদি a by b এটা পৰিমেয় সংখ্যা হয় আৰু m এটা অখণ্ড সংখ্যা যাৰ মান 0 নহয় তেন্তে সেই অশূন্য এমেৰে বা অশূন্য অখণ্ড সংখ্যাৰে পৰিমেয় সংখ্যাটো হৰ আৰু লব দুইটাতে যদি আমি পূৰণ কৰি দিওঁ তেন্তে আমি পাম সমতুল্য পৰিমেয় সংখ্যা অৰ্থাৎ যিকোনো পৰিমেয় সংখ্যাক যদি আমি একে সংখ্যা এটাৰে পূৰণ কৰোঁ তেন্তে আমি সমতুল্য পৰিমেয় সংখ্যা পাওঁ উদাহৰণস্বৰূপে যদি 3/4 দিয়া আছে আৰু আমি একে অখণ্ড সংখ্যা 5 যদি হৰকো আৰু লবকো পূৰণ কৰি দিওঁ তেন্তে আমি ইয়াৰ এটা সমতুল্য পৰিমেয় সংখ্যা পাম যদি আমাক তিনিটা সমতুল্য পৰিমেয় সংখ্যা উলিয়াব দিয়ে নিজৰ ইচ্ছামতে যিকোনো অখণ্ড সংখ্যা ল'লেই হ'ব সমতুল্য পৰিমেয় সংখ্যা উলিওৱাৰ আৰু এটা নিয়ম হৈছে যদি a by b এটা পৰিমেয় সংখ্যা আৰু তাক আমি একে সংখ্যা এনেৰে হৰণ কৰোঁ তেতিয়াও আমি সমতুল্য পৰিমেয় সংখ্যা পাম উদাহৰণস্বৰূপে যদি 30/36 দিয়া আছে তাক আমি একে সংখ্যা 2ৰে হৰণ কৰোঁ তেতিয়াও আমি কি 30/36ৰ সমতুল্য পৰিমেয় সংখ্যা 15/18 পাম নিশ্চয় সমতুল্য পৰিমেয় সংখ্যা কি বুজি পাইছা সমতুল্য পৰিমেয় সংখ্যা হৈছে হৰ আৰু লবক অশূন্য সংখ্যাৰে পূৰণ কৰিলে বা হৰণ কৰিলে আমি সমতুল্য পৰিমেয় সংখ্যা পাওঁ তাৰ পাছত আমি চাব লাগে পৰিমেয় সংখ্যা এটা ধনাত্মক নে ঋণাত্মক তো আমি এক্সাম্পল লৈ চাম ধৰি ললো 2/3 যেহেতু ইয়াত কত মাইনাছৰ চিনে নাই গতিকে ই হ'ব ধনাত্মক পৰিমেয় সংখ্যা ঠিক তেনেদৰে -2/-3 এতিয়া যেতিয়া হৰ আৰু লব দুইটাতে আমি মাইনাছৰ চিন পাম তাৰ মানে কি আমি দুইটাতে মাইনাছ চিনটো কাটি দিব পাৰিম তো ইও হ'ব ধনাত্মক পৰিমেয় সংখ্যা যদি আমি -2/3 লওঁ তেন্তে যেহেতু এপাতে মাইনাছ আছে আমি কটাকটি কৰিব নোৱাৰো সেই কাৰণে এইটো হ'ব ঋণাত্মক পৰিমেয় সংখ্যা অৰ্থাৎ যদি এডাল মাইনাছ চিন থাকে তেতিয়া আমি ঋণাত্মক পাম ঠিক তেনেদৰে যদি আমাৰ লবটো ধনাত্মক হৈ আছে কিন্তু হৰটো আমাৰ ঋণাত্মক সংখ্যা আছে তেন্তে ই হ'ব ঋণাত্মক পৰিমেয় সংখ্যা আৰু মনত ৰাখিবা 0 ধনাত্মকো নহয় ঋণাত্মকো নহয় তাৰ পিছত আহে পৰিমেয় সংখ্যাৰ প্ৰামাণিক ৰূপ পৰিমেয় সংখ্যাৰ প্ৰামাণিক ৰূপ বুলিলে যদি a by b এটা পৰিমেয় সংখ্যা হয় তেন্তে b সদায় ধনাত্মক হ'ব লাগিব আৰু a আৰু b ৰ সাধাৰণ উৎপাদক
কেৱল 1 হ'ব লাগিব তেতিয়াহে পৰিমেয় সংখ্যা এটা প্ৰামাণিক ৰূপত থকা বুলি ক'ব পাৰিম a/b পৰিমেয় সংখ্যাৰ বিটো সদায় ধনাত্মক হ'ব লাগিব আৰু a আৰু b ৰ সাধাৰণ উৎপাদক 1ৰ বাদে আন একো হ'ব নোৱাৰে যদি আমি উদাহৰণ লওঁ তেনে 2/3 এটা ধনাত্মক পৰিমেয় সংখ্যা আৰু 2 আৰু 3ৰ মাজত যদি আমি সাধাৰণ উৎপাদক চাওঁ তেন্তে আমি 1ৰ বাদে অইন একো সংখ্যাৰে আমি কি কৰিব নোৱাৰো হৰণ কৰিব নোৱাৰো তো সেইকাৰণে আমি কি পাম এইটো এটা প্ৰামাণিক ৰূপত থকা পৰিমেয় সংখ্যা আকৌ এটা উদাহৰণ চাই লওঁ ধৰা আমাক দিয়া আছে 32/-40 তো আমি প্ৰথম কামটো কি কৰিব লাগিব হৰটো ধনাত্মকত নিব লাগিব তো হৰ ধনাত্মকক নিব লাগিলে আমি কি কৰিব পাৰো -1 ৰে পূৰণ কৰি দিব পাৰো যদি হৰক -1 ৰে পূৰণ কৰি দিও তেন্তে আমি লবকো -1 ৰে পূৰণ কৰিব লাগিব তো ইয়াত আমি পাম -32 কাৰণ ইয়াত আমি মাইনাছেৰে পূৰণ কৰি দিছো আৰু ইয়াৰ মাইনাছ যদি নোহোৱা হয় অকল 40 পাম এতিয়া এই ভগ্নাংশটো হৰ আৰু লবৰ সাধাৰণ উৎপাদক কেৱল 1 হ'ব লাগে কিন্তু আমি দেখিও গম পাওঁ যে বেলেগ সংখ্যাটোতো বাদে 2 ৰেও দুইটাকে যায় যদি আমি 40ক 2 ৰে হৰণ কৰি দিও তেন্তে 20 পাম যদি 32ক 2 ৰে হৰণ কৰি দিও তেতিয়া 18 পাওঁ গতিকে আমি ইয়াক এনেকুৱা এটা সংখ্যা লৈ যাব লাগিব যাতে হৰ আৰু লবৰ সাধাৰণ উৎপাদক 1 তো তাৰ বাবে আমি কি কৰিব পাৰো হৰ আৰু লবৰ গসাউ উলিয়াব পাৰো তো আমি জানো 2 ৰে যাব আকৌ 2 ৰে যাব এইবাৰ কিন্তু 2 ৰে নাযায় গসাউ উলিয়াওতে মনত ৰাখিবা যিকেইটা সংখ্যাৰে আমি হৰণ কৰিছো সেইকেইটাই গসাউ হয় কিন্তু লসাগু যদি আমি উলিয়ালো গোটেইকেইটা আমি কি কৰিব লাগিলে পূৰণ কৰিব লাগিলে এতিয়া যেহেতু আৰু 2 ৰে নাযায় এই দুটা কেৱল 1 ৰেহে যাব তো আমাৰ গসাউ কি হ'ব 2 2 গুণ 4 4 2 গুণ 8 8 1 গুণ 8 গতিকে 8 আমি কি পাইছো গসাউ পাইছো গতিকে আমি কি কৰিম হৰ আৰু লবক 8 ৰে হৰণ কৰি দিম এতিয়া যদি চোৱা 4 আৰু 5ৰ সাধাৰণ উৎপাদক 1ৰ বাদে বেলেগ নাই গতিকে এইটো হ'ব আমাৰ কি প্ৰামাণিক ৰূপ আশা কৰো তোমালোকে পৰিমেয় সংখ্যাৰ এই বেসিক ধাৰণাখিনি বুজি পাইছা পিছলৈ আমি আৰু ইয়াৰ ওপৰত ভিডিঅ' বনাই যাম আমাৰ ভিডিঅ'টো যদি চাই তোমালোকে ভাল পাইছা তেন্তে লাইক কৰিবা লগৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিবা আৰু যদি কিবা বুজি পোৱা নাই তেন্তে কমেন্ট কৰিবা আৰু আমাৰ ভিডিঅ'বোৰ সময়মতে পাই থকাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ